गोजोननाय बावहरग्रोबाय बयबो रायजो राजानिसिम जोंहा फैगौ सारि बैसागआव श्री श्री मा महारानी मन्दिराव जोंहा लटारि खेला फाथिनो लादों आखायाव लादों इतिमध्य जोंहा काउन्टार खुलिबायानो तो बयबो रायजो राजाखौ आं खावलायहरगोन जाहाथे श्री श्री मा महारानीनि नामाव बयबो जाहाथे डनेसन सिस्टेमाव टिकेट दानो आरो जोंनि रायजो राजाफ्रा बयबो दाननानै जोंखौ जाहाथे मन्दिराव हेल्प होयो तो बेनो जोंहा टिकेटआव गोबां पुरस्कार दं फार्स्ट प्राइज दङ जोंहा महिन्द्र स्कर्पिय लोगोसे सेकेन्ड प्राइज दं सुजुकी एसएस 125 आरो थामथि प्राइज दं जोंहा मारुति सुजुकी फ्रन्ट आरो ब्रैयाव दं हन्डा डिअ 5आव दं टाटा पान्च हन्डा एसपि ओमफ्राय 7आव दं मारुति सुजुकी एल्ट' केटेन 8आव दं यामाहा जेडार स्कुटि 9आव दं मारुति स्विफ्ट आरो 10आव दं रयेल एनफिल्ड आरो 11आव दं महिन्द्र थार मोनसे बयनिबो हास्थायनाय बायदि प्राइज दं बयबो जाहाथे रायजो राजाफ्रा टिकेटखौ दानो आरो लोगोसे टिकेटजों जोंहा बुक प्राइजबो दं बुकआवबो जोंहा प्राइज दं मारुति सुजुकी एल्ट' केटेन आरो एभिनेस 125 एलईडी टिभि आरो आइफन इ रिक्सा तो बेनोसै बयबो रायजो राजाफ्रा जाहाथे टिकेटखौ लायो नोंथांमोना दिनै काउन्टार खुलिबाय बे टिकेटखौ काउन्टारावल' मोनगोन ना अनलाइननि जेबो मोननायनि बेबस्था दङ जोङो अनलाइननि सिस्टेमबो बानायदों जोंहा टिकेटनि वेबसाइटआवनो होनायबो दं आरो अनलाइन मेला इउटुबार फैदों अनलाइनावबो दाननो हागोन मेला नाम्बार दङ गोबां नाम्बार होनाय दङ नोंथांमोनहा बयबो दाननानै जोंखौ हेल्प होयो जे बेनो मन्दिर कमिटिनि जानानै आं बयनिसिमबो हामलायनाय जासियो बेनि सिगांबो आगोलाव नोंथांमोना माब्लाबाफोर बेफोरबादि लटारि खेला होदोंमोन नामा आगोलावथ' माने एसे फिसा फिसा होदोंमोन नालाय बाइकनि ओमफ्राय बिदि इउटुबाव गैयामोन जोंहा निउस चेनेल गैयामोन थ' देग्लाय एसे गोगोमैनो बानायदों आरो फैगौ समफ्राव जोङो बिनिसाय देरसिन हाबाफारि लानो थाखाय आखायाव लागोन आरोखि गोजोन्थों আজি এই মঞ্চত শুভ উদ্বোধন কৰা হ'ল টিকট কাউণ্টাৰ আৰু যিসকল ভাগ্যৱান ভাগ্যৱতীয়ে টিকট সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকে কাউণ্টাৰত নাহিলেও অনলাইন যোগেও আমাৰ টিকট সংগ্ৰহ কৰিব পাৰিব আৰু আপোনাসকলৰ সহযোগিতাৰে এই লটাৰী খেলখন অনুষ্ঠিত হ'লে আপোনাসকলৰ ভাগ্য পৰীক্ষাৰ লগতে আমাৰ এই মহান অনুষ্ঠানটি এটা আৰ্থিকভাৱে আপোনাসকলে সহায় সহযোগ কৰাৰ এটা সহায় সহযোগ হ'ব গতিকে সকলোৱে যাতে এই খেলখন নিজৰ বুলি গ্ৰহণ কৰি এই খেলৰ টিকট সংগ্ৰহ কৰে আৰু সকলোৱে যাতে সহযোগ কৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ হয় আমাৰ খেলখনৰ প্ৰশাসনৰ অনুমতি আছে আৰু অনুমতি অবিহনে আচলতে ইমান ডাঙৰ খেল এখন পাতিব নোৱাৰি প্ৰশাসনৰ সম্পূৰ্ণ সহযোগিতা আছে আমাৰ লগত গতিকে সেই বিষয়ে আপোনাসকলে চিন্তা কৰিবলগীয়া পুৰস্কাৰসমূহ প্ৰথম পুৰস্কাৰ আছে স্কৰ্পিঅ' দ্বিতীয় পুৰস্কাৰ হ'ল সুজুকি এক্সেছ 125 থাৰ্ডটো হ'ল মাৰুতি সুজুকি ফ'ৰ্ড হণ্ডা ডিঅ' টাটা পাঞ্চ 6 নম্বৰ হ'ল হণ্ডা এছপি 7 নম্বৰ মাৰুতি সুজুকি অল্ট' K10 8 নম্বৰ পুৰস্কাৰ আছে ইয়ামাহা জেটাৰ স্কুটি 9 নম্বৰ হ'ল মাৰুতি ছুইফ্ট 10 নম্বৰ হ'ল ৰয়েল এনফিল্ড 11 নম্বৰ মহিন্দ্ৰ থাৰ আৰু যিসকলে বুক ল'লে বুকৰো খেলৰ প্ৰাইজ দিয়া হৈছে বুকৰ প্ৰাইজ দিয়া হৈছে ফাৰ্ষ্ট দিয়া হৈছে মাৰুতি সুজুকি অল্ট' K10 ছেকেণ্ড দিয়া হৈছে এভেঞ্চ 125cc এলইডি টিভি 55 ইঞ্চিৰ আৰু ফ'ৰ্ড আছে আইফোন গতিকে সকলোৱে যাতে টিকট সংগ্ৰহ কৰে নিজৰ ভাগ্য পৰীক্ষাৰ লগতে অনুষ্ঠানটো আগবাঢ়ি যোৱাত অকণমান সহায় কৰে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ আমাৰ আদ্যশক্তি শ্ৰী শ্ৰী মা মহাৰাণী মন্দিৰৰ পূজা সমিতিৰ সমবিষয়ববীয়াসকল আদ্যশক্তি শ্ৰী শ্ৰী মা মহাৰাণী মন্দিৰৰ উপহাৰ কুপন খেলৰ
উপদেষ্টা মণ্ডলী, সভাপতি সম্পাদক, প্ৰমুখ্যে সমূহ সদস্যবৃন্দ, আজি আদ্য শ্ৰী মহাৰাণী মন্দিৰৰ নামত উপহার খেলৰ টিকট কাউণ্টাৰ গৃহটোমক উদ্বোধন কৰাৰ বাবে আমন্ত্ৰণ জনাইছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। এই উপহাৰ কুপন খেলৰ যোগেদি আমাৰ মহাৰাণী মন্দিৰৰ কিছু আৰ্থিক সকাহ পাব বুলি ভাবিছোঁ আৰু এই উপহাৰ কুপন খেলৰ যোগেদি সকলো ৰাইজে যাতে ভাগ্যৱান হম বুলি সকলোকে কৰে কামনা কৰিছোঁ আৰু এই উপহাৰ কুপন খেলখন যাতে সুচাৰুৰূপে ভালে ভালে হৈ যায় তাকে কামনা কৰিছোঁ আৰু মই আজি এই উপহাৰ কুপন খেলৰ টিকট কাউণ্টাৰটো গৃহত উদ্বোধন কৰাৰ কাৰণে মই আগবাঢ়িছোঁ। জয় মা মহাৰাণী, জয় মা মহাৰাণী। মই উপহাৰ কুপন খেলৰ টিকট কাউণ্টাৰ গৃহত উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। আমি ধন্যবাদ জনাইছোঁ। এতিয়া সমূহ অতিথিবৃন্দক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী হিচাপে আজিৰ এই টিকটখন উন্মোচন কৰিবলৈ অতিথিবৃন্দসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত বিশিষ্ট সমাজ কৰ্মীসকল আছে আৰু এই টিকটখন উন্মোচন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। উন্মোচন হৈ গ'ল, আপোনালোকে শাৰীপাতিকৈ টিকট ক্ৰয় কৰিব পাৰে, আপোনালোকৰ ভাগ্যসমূহ পৰীক্ষা কৰিব পাৰে। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।